এখোজ দুখোজ তিনিখোজকৈ এনেকৈ চিৰি বগাই বগাই গৈ আছোঁ আকাশৰ পৰা মাতিলে বুলি হাই হেল্ল' নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো কুশলে আছে। এয়া হৈছে কোনোবা এটা ৰাতিপুৱা সময়ৰ কথা। দৈনিক তালিকাখনৰ দায়িত্বসমূহ পালন কৰি পুনৰ সাজ পোছাক সলনি কৰি লৰালৰিকৈ গৈ পালোগৈ হোজাইৰ চিলেকশ্যন বজাৰলৈ। কাৰণটো হ'ল যিহেতু হাতত আছিল দেৱালীৰ কুপন, গতিকে আন ক'ৰবাত কেনেকৈনো বহে বাৰু মন, নে কি কয় ৰাইজ? এয়া দেখিছে নহয় মমতা মেমৰ ফূৰ্তি, আনফালে আনাইনা মেমৰ হাঁহি। তাৰ মাজতে অৱশ্যে সৌৱা আমাৰ ছাৰসকলৰ আগমন ঘটিছে, গতিকে আমি মিহি মিহিকৈ ধুনীয়াকৈ এয়া দেখিছোঁ নহয় হিচাপ নিকাচৰ মাজেৰে বজাৰসমূহ সম্পূৰ্ণ কৰিলোঁ। লগতে বহুত বেছি সুখী অনুভৱ কৰিছোঁ, যিহেতু এনেকৈ নিজৰ বাবে কেতিয়াও বজাৰ কৰা নহয়। এয়া কেৱল হাজবেণ্ড ফাউণ্ডেশ্যনৰ পৰা সেই সুযোগ পালোঁ। গতিকে চিলেকশ্যন বজাৰত ধুনীয়াকৈ চিলেকশ্যন কৰি উপহাৰসমূহ লৈ পুনৰ নিজৰ নিজৰ বাটেৰে ঘৰমুৱা হ'লোহি। ৰ'ব ইমানতে কাহিনী শেষ হোৱা নাই। এয়া হৈছে পিছদিনাখনৰ কথা, য'ত নেকি আন একাংশ উপহাৰ লগতে টেবুলৰ খেলি মেলি অৱস্থা দেখি চকু কপালত উঠিছিল। পিছে বাকী কাম পিছত থৈ আগতে খোৱা বোৱাৰ কাম কৰিব লাগে। সেয়েহে ধুনীয়া খাদ্য সম্ভাৰে ৰাতিৰ সাজ সামৰি এয়া টেবুলখন চিজিল কৰিলোঁ, আৰু বাকীখিনি কাইলৈ আহি আছে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।